সকলোকে আগন্তুক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমি আজি আন জিলাটো কৰাৰ দৰে আমাৰ কোকৰাঝাৰ জিলাটো আৰক্ষী প্ৰশাসন আৰু বিভিন্ন আমাৰ আৰক্ষী কৰ্মচাৰীসকল লগতে আমাৰ CEO ছেকেণ্ড অফিচাৰ আছে। আমি আমাৰ জোৱানসকলক লৈ এটা এই গণতন্ত্ৰ দিৱস উপলক্ষে এটা শান্তি বাণী দিব বিচাৰিছোঁ। আমি এটা বাইক ৰেলী কৰিম এতিয়া আৰু আশা কৰিছোঁ সকলো ভাল হওক সেইবুলি আমি এতিয়া যাত্ৰা কৰিব। পৰিক্ৰমণ কৰিম আমি এনেকৈ গৈ তিতাগুৰি পেট্ৰল পাম্প হৈ বোৱাবাৰী হৈ ব্ৰিজ হৈ 7AP গৈ পাৰ হৈ টুৰিষ্ট গেষ্ট হাউচ আছে, তাৰপৰা ঘূৰি আহি বজাৰৰ মাজেদি DC অফিচ এনেকৈ ঘূৰি আকৌ ইয়াত পাবহি 7 কিলোমিটাৰমান হৈ থাকিব। তাৰ উপৰিও আপোনালোকে পুলিচ প্ৰশাসনৰ ফালৰ পৰা ছিকিউৰিটি কেনেকৈ? ছিকিউৰিটি আমাৰ পূৰা চলি আছে। আমাৰ যিখিনি এৰিয়া ডমিনেশ্যন নাকা চিটি CI অফ জেগাই জেগাই সকলো চাব ডিভিজন লেভেলত হৈ আছে, ইয়াতো হৈ আছে। কোনো ধৰণৰ কুটাঘাতমূলক এতিয়া কোনো যাতে ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমি সতৰ্ক আছোঁ আৰু আমি আশা কৰিছোঁ কোনো ধৰণৰ কাম আমি হ'ব নিদিম। উলিওৱা হৈছে আমাৰ যৌথভাৱে কোকৰাঝাৰ জিলা পুলিচ তথা আমাৰ 7AP ডিভিজনৰ সমূহ বিষয়ববীয়া একত্ৰিত হৈ মূল উদ্দেশ্যটো হৈছে ৰাইজক জাগ্ৰত কৰা, দেশপ্ৰেমৰ যি ভাতৃত্ববোধৰ যি মনোভাৱ আছে ৰাইজৰ মাজত জাগ্ৰত কৰা।